वेलकम बैक टू माय चैनल मैं धरित्री शइकী আপোনালোকক আকৌ এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো হ'ব এটা মেকআপ চ্যালেঞ্জ। মই আৰু ভন্টি দুইজনী মেকআপ কৰিম, মানে নিজে কৰিম 1 মিনিটৰ ভিতৰত। যাৰ মেকআপটো বেছি ভাল হয় তাই হ'ব উইনাৰ। টেলেন্টেড ছোৱালী শুন, এই 1 মিনিটত হা মই তোক ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে তোৰ টাইম ষ্টাৰ্ট হৈ যাব। এতিয়া নকৰিবি, ৰবি মই ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে তোৰ টাইম ষ্টাৰ্ট হৈ যাব। আৰু তই 1 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু আইনা চাইনা একো চাব নোৱাৰিবি, নিজৰ ইচ্ছামতে হ'ব। কৰ জলদি জলদি কৰো। মেকআপ কৰিবি না তই, তেনেকে বাহিৰেও যাব পাৰিবি, ফটো আমি নকৰিবি। ভালকে টাইম গৈ আছে, ভালকে কৰ। কিন্তু ভাল হ'ব লাগিব। যদি বাছাদি কৰোঁতে বহুত টাইম লাগিব। আঙুলিয়ে ক বাছাদি কৰিব নাজানো। আৰু বেছি টাইম নাই, হৈয়ে গ'ল টাইম বে। টাইম হৈয়ে গ'ল, আৰু 10 ছেকেণ্ড আছে। আৰু 10 ছেকেণ্ড আছে। খতম হৈ গ'ল, 1 মিনিট হৈ গ'ল। 1 মিনিট নহয়, 1 মিনিট হৈ গ'ল। চিৰিয়াছলি 1 মিনিট হৈ গ'ল। 1 মিনিট শুন ষ্টপ 1 মিনিট হৈ গ'ল। 1 মিনিট হৈ গ'ল। আৰে শুন তই, চিৰিয়াছলি 1 মিনিট হৈ গ'ল। নকৰিবি একো। ষ্টাৰ্ট। মুখখন চাও। কোন ল'ব? আৰু আমি 1 মিনিটৰ মেকআপ কৰিলো আৰু চাওক কোন জিকিলে। মই জিকিলো। কাৰণ মই ইমান বেছি মেকআপ নকৰো, মই লিপষ্টিকো নলগাও, আইলাইনাৰ নলগাও, খালি মেকআপটো কৰো। ফুট এটা লগাও, ফুটটো ললো, অকমান ললো, এই দেখিছে। নহয় এইটো মেকআপ চ্যালেঞ্জ, সেইটো কাৰণে যোনে কৰে সিয়ে জিকিব। মই কোনে কেইটা বস্তু লৈছে? মই লিপষ্টিক লৈছো 1টা, কাজল লৈছো 2টা, এই চকুত মেকআপ লগাইছো 3টা, ফুট লৈছো 4টা, 5টা লৈছো। চকুত মই দেখি কিনে আইলাইনাৰ লগাব ওলাইছিলো, বেয়া হৈ গ'ল। হাইলি আকৌ কেনেকে যা বেছি হয় সি জিকিব। মই 1টা লগালো, 2টা লগালো, হৈ গ'ল। পাউডাৰ লগালো 3টা, লিপষ্টিক লগাইছো নাই লগা লিপষ্টিক নাই লগা। কৃষ্ণা ভিডিঅ' নাই লগা, মিছা কথা নকওঁ। ভিডিঅ' নাই লগা, তই ভিডিঅ' নাই লগোৱা হয়নে নহয়? মই জিকিলো, তাই আকৌ হাৰি গ'ল। আৰু এতিয়া 2 মিনিট আছে না। কিন্তু মই নাখন লুডু খেলতে মই লুডু খেলা আৰু মেকআপ কৰা বেলেগ বস্তু। আজি মেকআপ কৰোঁতে মই জিকিলো। কিন্তু যে এতিয়া যে আকৌ তুমি কৈছিলা, এতিয়া আকৌ আমি কৰিম 2 মিনিটৰ হা। 2 মিনিটত কোন জিকে। এতিয়া আমি কৰিম 2 মিনিটৰ চেলেঞ্জটো, আৰু দুইজনে একেলগে কৰিম। তাই আপুনি কৈছিল যে মই আগধৰি, তাই আগধৰি কৰিছে কাৰণে তাই বোলে বুজি পোৱা নাই। সেইটো কাৰণে এবাৰ দুইজনে ফাৰ্ষ্ট কৰিম, কাৰ ভাল হয় দেই। ৰেডি? নব 15ৰ পৰা ৰেডি হ'ব। 15 না 14? 20 পৰা ৰেডি হ'ব হা। ৰেডি সেটি গো। ষ্টাৰ্ট। বেবি পাউডার ঢলে
মায়ে ক'ব দেই এবাৰ কাৰ ভাল হৈছে ভূত হ'লে নহ'ব মায়ে ক'ব কাৰ ভাল হৈছে কিন্তু পিছত কান্দিলে নহ'ব কি কৰিলি চিঞৰিলে নহ'ব কিন্তু আৰু 20 ছেকেণ্ড আছে হৈ গ'ল টাইম stop everyone এতিয়া আমাৰ মা আহিছে জাষ্ট আমাক মানে দুজনী কাৰ ভাল হৈছে এইটো দুজনী ডিচাইড কৰিব কেতিয়াও নোৱাৰো এইটো কাৰণে মায়ে ক'ব কাৰ ভাল হৈছে কোনে কাক কাটিছে না নিজে নিজৰ কাটিছো চবে নিজে নিজৰ কাটিছে এই কৃষ্ণাটো কেনেকৈ ভাল হৈছে তাই এইটো মেকআপটো অলপ কমিছে এইটো বেছি উজ্জ্বল হৈছে মোৰ উজ্জ্বল হোৱা নাই এইটো উজ্জ্বল হৈছে গোটেই চোৱা ইমান লেতেৰা চিমকো লেতেৰা মই ইয়াৰ ওপৰত জিগমিং অকণমান লৈছোঁ হোৱাইট কালাৰ আইলিনা লৈছোঁ নহয় এইটো ভুল হৈছে এই চকুটো গুৰি এইটো আমাৰ এইবোৰ কাজল চাজল ইমান লেটি পেটি মোৰ চোৱা কিমান চাফা লাগিছে তোমাৰ চাফা লাগিছে হয় উঠটো অকণমান বেছি লিখিছে চকুটো অকণমান বেছি হ'ল নেকি ঠিকে আছে একো নাই সমান সমান 50-50 নহয় 50-50 এটা নহয় তোমাৰ অলপ তোমাৰ ভুল হৈছে নহয় 50-50 নহয় কাৰ ভাল হৈছে যিকোনো এজনী নাম কয়ে ভাল হৈছে নহয় এজনী মানে এইখিনি একে ক'লা এই মুখখন নোধোৱাকৈ আৰ্টিষ্ট কৰিছে তলৰ ক'লা মলিখিনি ওলাই আহিছে তুমি কাৰ ভাল হৈছে কোৱা এতিয়া কাৰ ভাল হৈছে ক'লে হ'ল তুমি খালি গম এইটো তাৰমানে এটা বেলেগ হেৰি দিছে আৰু ন কাৰ ভাল হৈছে ভৰিটি চইকাই চকুটো বেছি উজ্জ্বল দিছে ভাল হৈছে বুলি ক'বলৈ গ'লে সৰু চাপৰ ছোৱালীজনী অলপ ভাল হৈছে নেকি হ'ব এতিয়া তুমি যোৱা বাই বাই মই লিপষ্টিক লগাইছো গালত পাউডাৰ সানিছো তাৰপৰা মেকআপ কৰিছো 3টা হ'ল কাজল লগাইছো 4টা আইলিনা লগাইছো আইলিনা লগাইছো তাৰে ভাল হৈছে বুলি ক'ব পাৰি ওকে হা সেই প্ৰশ্নটো হ'ল প্ৰথমবাৰ তোমাকে সুধিছো কৃষ্ণা শইকীয়া সুধিছো প্ৰশ্নটো হ'ল মানে খালে থিয় হৈ থাকে নাখালে শুই থাকে সেই বস্তুটোৰ নাম কি কোৱাচোন বাৰু খালে থিয় হৈ থাকে খালে থিয় হৈ থাকে নাখালে শুই থাকে নাখালে শুই থাকে তোমালোকে মেকআপখিনি কৰি থাকিলে নহয় নহয় প্ৰশ্নৰ উত্তৰ দিব জানিব লাগিব কোৱা খালে থিয় হৈ থাকে খোৱা সময়ত নহয় খালে থিয় হৈ থাকে যেতিয়া পেটটো ভৰি থাকে তেতিয়া থিয় হৈ থাকে নাখাই শুই থাকে বেলুনটো হ'লে থিয় হৈ থাকে বেলুনটো ঘূৰি ফুৰে বতাহত তোমাৰ যদি প্ৰশ্ন তোমাৰ দুবাৰ ক'লো পাহৰিয়ে থাকিলে তোমাৰ কি মনত থাকিব খালে থিয় হৈ থাকে নাখালে শুই থাকে নাখালে হৈ থাকে কোৱাচোন প্ৰশ্নটো উত্তৰটো কি হ'ব খালে থিয় হৈ থাকে নাখালে শুই থাকে তোমালোকে জিৰো পালা বেছি সময় দিব নোৱাৰি নহয় নাজানো কি নমা কলগছ পাই খাই নেকি বস্তাটো বস্তাটোত যেতিয়া ধান বা চাউল ভৰাই থ'লে সি থিয় হৈ থাকিব যদি একো নাথাকে সি লুটি খাই পৰি থাকিব শুয়ে থাকিব নহয় মোকহে সুধিছে এতিয়াতো সুধিব নাই দুজনীকে সুধিছে মই এটা ধৰি ঠিক সুধিম মোৰ মেকআপটো কিন্তু বেছি ভাল হৈছিল যে মা অন্যায় কৰিছা ই নাই হ'ব বাৰু ৰ'বা হ'ব কাৰ বেছি মেকআপ হৈছে সিয়ে জিকিব ৰবি কি নহয়
ধুইনে কৈছো তই তেতিয়াহ'লে ধৰিত্ৰীয়ে কোৱাচোন চচতা চচা কামি নচতা নচচা কামি তোমাকতো ক'ব দিয়া নাই মই ধৰিত্ৰী শইকীয়া ক'ব চচতা কামি নচতা নচতা নহয় চচতা চচা কামি নচতা নচা নিজে নাছিলা চচতা কামি নচতা কামি চচতা চচা কামি নচতা নচচা কামি অ'কে ৰবা কোৱা কোৱা কৈ আছো মায়ে ক'লে তাই জিকিব বুলি নহ'লে তাই কান্দিব হয়নে নহয় মই কিয় কান্দিম গাইছ মই কিয় কান্দিম উত্তৰটো কোৱা ৰবা কৈ আছো এতিয়া ধৰিত্ৰী শইকীয়াই কোৱা ৰবা কৈ আছো এক ছেকেণ্ড উৰাই লফা উৰাই ঘূৰাই তাগৰ ঘূৰাই মতা ৰবা কৈ আছো এক মিনিট আপোনালোকে দেখিছে দুইজনী মেকআপটো গাইজ এবাৰ যা মেকআপটো বেছিকে হয় সিয়ে জিকিব কাৰণ ইয়াৰ আগত প্ৰথম চেলেঞ্জটোত মোৰ মেকআপ কমিছিল কাৰণে মই হাৰিলোঁ তাই মেকআপ বেছি হৈছিল তাই জিকিলে এতিয়া মোৰ মেকআপ যদি বেছি হয় মই জিকিম যদি তাই মেকআপ বেছি হয় তাই জিকিব ভাল বেয়াৰ লগত কথা নাই মেকআপটো বেছি ধৰিত্ৰী শইকীয়া নহয়। ধৰিত্ৰী শইকীয়া জিকিছে ধৰিত্ৰী শইকীয়া মেকআপ বেছিকে কৰা নাই প্ৰথমবাৰ তাই মেকআপ বেছিকে কৰিছে এতিয়া মই মেকআপ তুমি কেনে মেকআপ কৰিছা পাউডাৰ সানিছা লিপষ্টিক লগাইছা তাত গালত মেকআপ কৰিছা ঠিকে আছে, হ'ব দিয়া, চকুৰ bye. ওপৰত লগাইছা থাকিলেও সময় নাই। কাজল লগাইছা বাই পাঁচটা হয়নে নহয় আৰু একো কৰা নাই নহয় ৰবা ক্ৰীম লগাইছা ছটা ন। ৰখা মই কম এতিয়া মই কম মই লিপষ্টিক লগাইছো এটা পাউডাৰ সানিছো দুটা গালত মেকআপ কৰিছো তিনিটা কাজল লগাইছো চাৰিটা আইলিনা লগাইছো পাঁচটা মেকআপ কৰিছো ছটা ফুট লৈছো সাতটা মই সাতটা মেকআপ কৰিছো তাই ছটা মেকআপ হ'ব কৰিছে বাৰু। আৰু মই ক্ৰীমো সানিছো অ'কে মই আঠটা মেকআপ কৰিছো অ'কে তাই বাৰু কাউণ্টিঙত জিকি গ'ল কিন্তু মেকআপটোতো চাব লাগিব ন কাৰ দেখিবলৈ ভাল হৈছে কওকচোন গাইছ যদি কাৰ বেছি ভাল হৈছে কমেন্ট কৰি আপোনালোকে ক'ব কমেণ্ট কৰি কওক কাৰ দেখিবলৈ কাৰ বেছি ভাল হৈছে মোৰ নাম হ'ল কৃষ্টিনা শইকীয়া ক'ব কি কৃষ্টিনা শইকীয়া দি ভাল হৈছে যদি কৃষ্টিনা শইকীয়া বুলি লিখি দিব কাৰ বেছি ভাল হৈছে আপোনালোকে ক'ব আৰু তলত কমেণ্ট কৰি জনাব আৰু যাৰ চবতকৈ বেছি ভাল হয় তায়ে হ'ব উইনাৰ এইবোৰ ঘৰৰ মানুহবোৰে চিটিং কৰে মানে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব কাৰ মেকআপটো বেছি ভাল হৈছে বাই চাওঁ মোক কি ধুনীয়া চাফা তাই এনেকৈ কিবা ক'বলৈ যাব তাই এনেকৈ মই ক'ৰবাত যাব পাৰিবনে কেতিয়াও নাই কিন্তু মই এনেকৈ বাহিৰলৈ যাব পাৰিম অ'কে গেট লষ্ট আপোনালোকে জনাব কাৰ ভাল হৈছে